Hello everyone, welcome back to my YouTube channel. আজি মই মাৰ লগত বজাৰলৈ যাব ওলাইছোঁ, সেয়েহে আপোনালোকক অলপ দেখুৱাওঁ। বস্তু কিনিব লগা তেনেকৈ একো নাই। মায়ে বোলে অকণমান শাক পাচলি বজাৰ কৰে, সেয়ে ভাবিলোঁ অকণ মাৰ লগতে ওলাই আহোঁ, ভাল লাগিব মনটো। ঘৰত বহি বহি আমনি লাগিছে। চাব, আপোনালোককো দেখুৱাম আমাৰনো মাহঁতৰ ইয়াত বজাৰ কেনেকৈ বহে। চাই থাকিব ভিডিঅ'টো। দেখিছেনে, মায়ে গৈ আছে আগত আৰু আমি পিছে পিছে আহি আছোঁ। আৰু এয়া দেখিছে, এয়া এনেকুৱা ধান বড়ো খেতি লগাই থৈছে মেচিনৰ লগত। তাৰপিছত সেইপিনে আমাৰ খুৰীহঁতে ধান ৰুই আছে, এইখিনি ৰোৱা হ'ল বাৰু। কেজি মাত্র স্পেশাল বিরিয়ানি একদম 35 টাকা 30 টাকা দেওয়া đi đi ada dia dia ya আজি বগৰী পাৰ্টি হা এয়া নিমখ জলকীয়া ধনিয়া পাত এয়া পাৰ্টি ইমান ডাঙৰ ডাঙৰ পোৱালি দিছে, চব ডাঙৰ ডাঙৰ কেইজনে বগৰী পাৰ্টি কৰিছে। এয়া বহুত দিনৰ মূৰত এনেকৈ বগৰী পাৰ্টি খাইছোঁ, বহুত ভাল লাগিছে দেই। মজা, চকু পানী ওলাই গৈছে, তথাপিও খোৱাই এৰা নাই আৰু। মজা ল'ব, মজা লাগিছে। সৰু বগৰী খাইছা? দেখুৱাই দিয়াচোন, বগৰী খাইছোঁ কোৱা, দেখুৱাই দিয়া, মোবাইলত দেখাই দিয়া। এইয়া আমাৰ সৰু বগৰী খাইছে ন, ধুনু ধুনু একদম। দেউতাই এয়া বগৰী খাইছে, আমি খোৱাৰ কাৰণে আমাৰ দেউতাৰ একদম বগৰী খোৱাত লোভ লাগি গ'ল আৰু। হা, ভাল লাগিছেনে বাবা বগৰী খাই? দেচোন খা খা, এটা খাওঁ, খাই দে সেইপিনে খাই দে এটা। জীয়েক বয়সতে খোৱাৰ কাৰণে বুঢ়া একদম লোভত থাকিব নোৱাৰিলে আৰু। সেয়া বহুত দিনৰ মূৰত বোলে দেউতাই খাইছে, বহুত ভাল লাগিছে। মাও লোভ লাগিছিলে, কিন্তু মাৰ অকণমান অসুবিধাৰ কাৰণে খাব নোৱাৰিলে। মুখৰ লোভ মুখতে থাকিলে। এয়া মায়ে গা ধুই আহিছে, বগৰী খাই কৰি লৈ অকণমান শুলোঁ। ইমানে টোপনি ধৰিলে, বগৰী নিচা লাগি গ'ল একদম। এতিয়া শুই উঠি এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। সেইদৰে ৰঙালাও আলু চয়াবিন দি বনোৱা আৰু আলু পিটিকা, গৰম গৰম ভাত, এনেকৈ খাওঁ আৰু যেন তেন দুপৰীয়া সাজটো। এতিয়ালৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।